বিয়া মানুহৰ জীৱনৰ এটি গুৰুত্বপূৰ্ণ অধ্যায়। এই অধ্যায়ত এক নতুন জীৱন সন্নিৱিষ্ট থাকে বহু দায়িত্ব। দুগৰাকী মানুহ সুখে দুখে সংসাৰ কৰাৰ থাকে অংগীকাৰ। এই বিবাহৰ পিছত দুটি অজান মনৰ মিলন ঘটে। সেয়ে এই বিয়াৰ বাবে বহুতৰে ভয় আৰু চিন্তাও থাকে যে তেওঁৰ ভৱিষ্যত জীৱন সংগী কেনে হ'ব, কেনেকৈ পচন্দ কৰিব ইত্যাদি। তেনেহ'লে আহক কথা পাতোঁ, কেনেকুৱা ধৰণৰ ছোৱালী বিয়া কৰাৰ উচিত নহয়। প্ৰথমতে মিছা কথা কোৱা ছোৱালী। কিছুমান ছোৱালী আছে যি সদায় মিছা কথা কয়। হয়তো আপোনাৰ লগত এনেকুৱা এজনী ছোৱালীৰ লগত পৰিচয় হ'ব বা চিনাকি আছে, আৰু ছোৱালী যদি আপোনাৰ লগত মিছা কথা কয় তেনেহ'লে সেইজনী ছোৱালীৰ পৰা দূৰত থাকক। কাৰণ আপুনি যদি সেই ছোৱালীক বিয়া কৰে তেতিয়াহ'লে আপোনাৰ লগতো মিছা কথা হ'ব, আৰু যি সংসাৰত মিছা কথা আছে সেই সংসাৰ কেতিয়াও সুখৰ হ'ব নোৱাৰে। দ্বিতীয়তে, যি ছোৱালীৰ লগত আপোনাৰ পৰিচয় বা চিনাকি আছে আৰু আপুনি তাইৰ বহু কথাও জানে ইতিমধ্যে, কিন্তু যদিহে সেই ছোৱালীজনী আপোনাক তাইৰ কিছু কথা গোপনে ৰাখিছে বা মিছা কৈছে, তেনেহ'লে সেই ছোৱালী আপোনাৰ প্ৰিয়জন হ'লেও ত্যাগ কৰা উচিত। কিয়নো সম্পৰ্কত স্বচ্ছতাৰ প্ৰয়োজন, আৰু মিছা কথাই যিকোনো সম্পৰ্কত বিষৰ দৰে কাম কৰে। তৃতীয়তে, কাৰোবাক বিয়া কৰাৰ আগতে ছোৱালীৰ পৰিয়ালৰ কথা জানি লোৱা দৰকাৰী। কাৰণ যিকোনো মানুহে সংস্কাৰ আৰু শিক্ষা প্ৰথমতে পৰিয়ালৰ পৰা গ্ৰহণ কৰে। সেয়ে ছোৱালীজনী আপোনাৰ প্ৰিয়জন হ'লেও তেওঁৰ পৰিয়ালৰ কথা বিয়াৰ আগতে জানি নোলোৱাকৈ আগবাঢ়ি যোৱা ভুল হয়। চতুৰ্থতে, ছোৱালীয়ে অকণমান কথাতে খং ৰাগ কৰে, হঠাতে যিকোনো অৱস্থাতে হাই কাজিয়াত লিপ্ত হয়, তেনে ছোৱালীক বিয়াৰ বাবে পচন্দ নকৰাই শ্ৰেয়। প্ৰত্যেক মানুহৰ ভাল আৰু বেয়া দুটা গুণ থাকে। যি ছোৱালীয়ে মাত্ৰ তেওঁৰ ভাল গুণসমূহ আপোনাক প্ৰত্যক্ষ কৰায়, বেয়া গুণসমূহ জানিবলৈ নিদিয়ে, তেনে ছোৱালীক বিয়াৰ ক্ষেত্ৰত প্ৰত্যাখ্যান কৰা উচিত। ধন্যবাদ আপোনাৰ ইমান সময় আমাৰ চেনেলত দিয়াৰ বাবে। ওপৰৰ তথ্যসমূহ জানি যদি আপোনাৰ ভাল লাগিছে তেনেহ'লে এটা কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।